আপোনালোক সকলোকে মই শ্ৰদ্ধাই মোৰ চেনেল শ্ৰদ্ধাছ ডায়েৰীৰ আন এটি নতুন ভিডিঅ'লৈ ওয়েলকাম কৰিছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মুৰ্গী মাংসৰ আচাৰৰ এটা ৰেচিপি। তো বলক দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মাংসৰ আচাৰখিনি বনাবলৈ আমাক প্ৰথমে লাগিব মাংস। এয়া মই ব্ৰইলাৰ মাংস লৈছোঁ, ব্ৰইলাৰ চিকেন হয়। আৰু এইখিনি মই বইল কৰি লৈছোঁ, নিমখ দি পেলাই বইল কৰি লৈছোঁ। আৰু বইল কৰি আপোনালোকে দেখিছে যিখিনি হাৰ্ডি অংশ সেইবোৰ মই আঁতৰাই লৈছোঁ আৰু এনেকৈ মিহি মিহি কৰি পেলাই মই এৰুৱাই লৈছোঁ। তো আপোনালোকে এনেকৈ বইল কৰি পেলাই এনেকৈ ধুনীয়াকৈ মিহি মিহি কৰি ল'ব। তাৰপাছত ইয়াতে যিবোৰ আমি মছলা এড কৰিম সেয়া মছলাবোৰ হৈছে, এয়া লৈছোঁ মই পাঁচফোৰণ, জালুক আৰু জিৰা। তাৰপাছতে এইটো হৈছে শুকান জলকীয়াৰ গুড়া। তাৰপিছত এয়া হৈছে ধনিয়া গুড়া। তাৰপিছত অলপমান গৰম মছলা, এইটো কালাৰৰ কাৰণে অলপমান ৰেড চিলি পাউডাৰ। তাৰপিছত অকণমান হালধি আৰু নিমখ। তাৰপাছতে ইয়াতে অকণমান মই জ্বলা এড কৰিবৰ কাৰণে মই ইয়াতে জলকীয়া লৈছোঁ। এয়া হৈছে ভোট জলকীয়া আৰু এটা ফিৰিঙি জলকীয়াও আছে। আপোনালোকে যিমানখিনি জ্বলা খায় সেইটো অনুসৰি ল'ব। মই জ্বলা যিহেতু বেছিকৈ খোৱা হয় সেইকাৰণে অলপমান সৰহকৈ লৈছোঁ। আৰু আচাৰত অলপ জ্বলা হ'লে ভাল লাগে যিহেতু মাংসৰ আচাৰ। তেনেহ'লে এইখিনি বস্তুৱে আমাক লাগিব। তেনেহ'লে বলক এতিয়া আমি মাংসৰ আচাৰ বনোৱা প্ৰচেছটো ষ্টাৰ্ট কৰোঁ। তো এতিয়া মই গেছত এই কেৰাহীটো বহাই দিলোঁ। এতিয়া আমি মাংসখিনি অলপমান ফ্ৰাই কৰিব লাগিব যিহেতু। তো মই এতিয়া কেৰাহীত দি দিম অকণমান তেল। মই মিঠাতেলেই ইউজ কৰিছোঁ, আপোনালোকে মিঠাতেলে ল'ব, কাৰণ ৰিফাইনত আচাৰৰ সোৱাদটো ইমান তেনেকৈ উঠি নাহে। যেতিয়ালৈকে মোৰ তেলখিনি গৰম হৈ আছে তেতিয়ালৈকে মই কি কৰিম, যিখিনি মোৰ মাংস আছিলে বইল মাংসখিনি ইয়াতে মই অলপমান মেৰিনেট কৰি ল'ম মছলাখিনি দি পেলাই। এয়া আপোনালোকে দেখিছে যি পাঁচফোৰণ, তাৰপিছত জালুক আৰু জিৰাৰ মই গুড়া বনাই লৈছিলোঁ। এইখিনি মই ভাজি পেলাই মই গুড়া বনাই লৈছোঁ। তো সেইখিনি মই দি দিম অলপমান। তাৰপাছত ধনিয়া পাউডাৰখিনিও দি দিম আৰু গৰম মছলাখিনিও এড কৰিম। তাৰপাছতে কালাৰৰ কাৰণে যিখিনি ৰেড চিলি পাউডাৰ লৈছিলোঁ আৰু হালধিখিনিও এড কৰি দিম। আৰু দি দিম নিমখ। নিমখখিনি আপোনালোকে সোৱাদ অনুসৰি দিব। আৰু যিখিনি চিলি ফ্লেক্স আছিলে সেইখিনিও দি দিম। তো এতিয়া এইখিনি মই অকণমান সানি ল'ম। এইখিনি মোৰ খানা হৈ গৈছে। আৰু মিনৱাইল মোৰ যিখিনি তেলখিনিও এতিয়া গৰম হৈ গ'ল। তো এতিয়া মই তেলখিনিত যিখিনি মাংস আছিলে সেই মাংসখিনি দি দিম। অকণমান ফ্ৰাই কৰিব লাগিব। আপোনালোকে ফ্লেমটো বঢ়াই দিব। এতিয়া মই মাংসখিনি লৰাই দিম। ভালকৈ ফ্ৰাই কৰি ল'লে তেতিয়া কি হয়, বহুত দিনলৈকে আমি ভালকৈ মাংসখিনি সাঁচি ৰাখি পেলাই খাই থাকিব পাৰিম আচাৰখিনি। তো সেই ভিউৱাৰ্ছ আপোনালোকে চাব পাৰে মোৰ মাংসখিনি অলমষ্ট ফ্ৰাই হৈ গৈছে। মই ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে কিন্তু ফ্ৰাই ভালকৈ কৰি ল'ব। আৰু কি হয় মানে ফ্ৰাই কৰিলে যিটো মছলাৰ কেঁচা গোন্ধ এটা থাকে সেই গোন্ধটো গুচি যায়। গতিকে সেইকাৰণে ফ্ৰাই কৰাটো জৰুৰী হয়। আৰু ফ্ৰাই কৰিলে বহুত দিনলৈকে আচাৰটো ভাল হৈও থাকে। এতিয়া যিহেতু মোৰ ফ্ৰাই কৰা হৈ গৈছে মাংসখিনি ভালকৈ, গতিকে মই এতিয়া গেছটো নুমাই দিম। নুমাই পেলাই যিখিনি জলকীয়া আছিলে সেই জলকীয়াখিনি মই ইয়াতে এড কৰি দিম। যিহেতু মাংসখিনি এতিয়া গৰম হৈ আছে গতিকে জলকীয়াখিনি অলপমান গলি যাব। সেই গৰমৰ যিটো ভাৱ সেই ভাৱটো পাই অলপমান জলকীয়াখিনি গলি যাব। তো এতিয়া মই এইখিনি অলপমান ঢাকি দিম। ঢাকি দি পেলাই মই অকণ সময় জলকীয়াখিনি গলিব দিম যাতে ভালকৈ গলি যায়।
আৰু আচাৰখিনিও ঠাণ্ডা হ'ব দিম তাৰপাছত অলপ পাছত আপোনালোকক লগ পাই আছোঁ তো সেই ভিউৱাৰ্ছ আপোনালোকে চাব পাৰে মই মোৰ মাংসখিনি কেৰাহীৰ পৰা বাতিটোলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু এইটো মাংসখিনি যোনটো বাতিত মই ৰাখিছিলোঁ সেইটো বাতিয়ে হয় এতিয়া মই ইয়াতে এড কৰিম অইল মানে মই যিহেতু এইটো আচাৰ হয় গতিকে ইয়াতো অইল দিবই লাগিব আৰু গতিকে মই অলৰেডি অইল গৰম কৰি থৈছিলোঁ মিঠাতেল তো সেইখিনি মই এতিয়া ইয়াতে এড কৰি দিম তো আপোনালোকে চাব পাৰে যিটো কেৰাহীত মই মাংসখিনি ফ্ৰাই কৰিছিলোঁ তাতে মই এই অইলখিনি গৰম কৰি ল'লোঁ মিঠাতেলখিনি আৰু ইয়াতে মই অলপমান কেইফুটামান নহৰু এড কৰি দিছোঁ যাতে আচাৰৰ টেষ্টটো আৰু বেছি ইনহেন্স হৈ যায় তো এতিয়া মই এইখিনি ইয়াতে বাকি দিম আৰু এতিয়া অকণমান হেতাখন দি লৰাই দিম যাতে গোটেইখিনি ধুনীয়াকৈ মিলি যায় এয়া দেখিলে মোৰ যি মাংসৰ আচাৰ সেইখিনি ৰেডি হৈ গৈছে এতিয়া এইখিনি মই বটলত ভৰাই পেলাই দুদিন ৰ'দত দিম আৰু তাৰ পাছত এইখিনি খাব পৰা হৈ যাব কিন্তু তাৰ আগতে আমি ইয়াতে এড কৰিব লাগিব অলপমান নেমু মই ইয়াতে অকণমান নেমু চেপি দিছোঁ যিহেতু মোৰ তাত এতিয়া ভিনেগাৰ নাই গতিকে সেইকাৰণে মই নেমুকে অলপ চেপি দিছোঁ আৰু নেমু চেপি দিলে অলপমান সোৱাদটো ধুনীয়া হৈ যায় তো সেইকাৰণে নেমু চেপি দিলোঁ তো এতিয়া মই এই মাংসখিনি যিখিনি মই আচাৰ বনালোঁ আপোনালোকে দেখিছে তো এই আচাৰখিনি মই এতিয়া এটা চিচা বটলত দি দিম কাৰণ যিহেতু ৰ'দাব লাগিব ৰ'দটো ভালকৈ লাগিলেহে আচাৰখিনি আৰু টেষ্টি হ'ব এতিয়াও বহুত টেষ্টি হৈছে মছলাৰ যিটো গোন্ধ আৰু চিকেনৰ যিটো কম্বিনেশ্যন বহুত ধুনীয়া হয় তো এয়া আপোনালোকে দেখিছে মই বটলত মাংসৰ আচাৰখিনি ভৰাই দিলোঁ এতিয়া মই এই আচাৰখিনি দুদিনৰ কাৰণে ৰ'দত দিম ভালকৈ ৰ'দ লগাম তাৰ পাছত মোৰ মাংসৰ যিটো আচাৰ সেইটো হৈ যাব ৰেডি টু ইট তো আপোনালোকে নিশ্চয় ঘৰত এবাৰ ট্ৰাই কৰি চাব বহুত বেছি টেষ্টি হয় আৰু বহুত বেছি ভাল লাগে ভাতৰ লগত বা ৰুটিৰ লগত আপোনালোকে খাব পাৰিব সো আই হোপ আজি আচাৰৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে ঘৰত নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰি দিব আজিলৈ আহিছোঁ তেনেহ'লে এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে হাঁহি থাকক সুস্থ থাকক আৰু মনত ৰাখিব লাভ ইয়োৰছেল্ফ হমেশা